সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টোত আপোনালোকক দেখাবলৈ যাম আজি আমাৰ গাঁওখনৰ ওচৰত যোনখন টাউন আছে সৰু টাউন নাম হৈছে ৰাজগড়। তো ৰাজগড় টাউনত এটা শ্বপিং মল বনি আছে বহুত ডাঙৰ। আমাৰ যোনসকল গাঁৱৰ মানুহ বহুতে দেখা নাই, কাৰণ ডিব্ৰুগড় তিনিচুকীয়া বহুত এনেকুৱা মানুহ আছে আমাৰ গাঁৱত আজিলৈকে দেখি পোৱা নাই বা গমো নাপায় যে এইটো শ্বপিং মল মানে কি। তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু আমাৰ ৰাজগড়ৰ ওচৰৰ যোনসকলে চাই আছে টিংখাং সমষ্টিৰ সকলোকে এইটো এটা জনাই দিছোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ দ্বাৰা। এটা ৰাজগড়ত বহুত ধুনীয়া শ্বপিং মল বনি আছে, এইটো চাওক। তো আপোনালোকে আহিব পাৰিব ইয়াত। আৰু এইবিলাক বালি এই ৰছীডালত এনেকৈ টানি কিনে ওপৰত উঠাই কিনে কাম কৰি আছে আৰু তাকে আমি ভাবিলোঁ এটা ভিডিঅ' বনাই কিনে থৈ দিওঁ আৰু আপোনালোকৰ মাজলৈ আমাৰ টিংখাং সমষ্টিৰ ৰাজগড়ৰ মানুহসকলক সকলোকে জনাই দিছোঁ। আৰু ওপৰত উঠি যাওঁচোন। ওপৰত উঠি কিনে আপোনালোকক আমাৰ ৰাজগড় টাউন সৰু টাউনখন দেখাই দিম কিমান ডাঙৰ। ওপৰৰ পৰা চালে আপোনালোকে গম পাব। আৰু বৰ্তমান বিল্ডিংটো হৈছে 5 মহল 5 তলাৰ। ক'বলৈ গ'লে মই নিজেই জনা নাছিলোঁ, আজি ইমান দিনৰ পৰা এইটো 3, 4, 5 বছৰে হ'ল চাগে কাম কৰি আছে। তো ইমান দিন হৈ গ'ল মই গম পোৱা নাছিলোঁ আমাৰ ওচৰতে সৰু টাউনখনত আমাৰ ৰাজগড় টাউনখনত যে এটা শ্বপিং মল বনি আছে বুলি। তো এইখনেই হৈছে আমাৰ টাউন, সৰু সুৰা টাউন বুলি ক'ব লাগিব, একেবাৰে সৰু। আপোনালোকক কি বুলি ক'ম, আমাৰ এইটো টিংখাং সমষ্টিৰ ৰাজগড় টাউন বুলি কোৱা হয় এইডোখৰত। আৰু আমাৰ গাঁওখন হৈছে ভালুকমৰা গাঁও। আৰু ৰাজগড়ত আহি কিনে যিকোনো এখন গাড়ীত যদি সোধে আপুনি ভালুকমৰা গাঁও কোনফালে বুলি কৈ দিলে আমাৰ গাঁওখন দেখাই দিব। মৰাণ নাহৰকটীয়া মাজত আছে, মৰাণ ৰোড মৰাণ নাহৰকটীয়াৰ মাজত সেইডোখৰ হৈছে আমাৰ ৰাজগড়। তো ৰাজগড় আৰু তাৰ ওপৰৰ বিল্ডিঙৰ একেবাৰে ওপৰত উঠি কিনে দেখাইছোঁ চাওক। এইখনেই হৈছে আমাৰ সৰু ৰাজগড় টাউনখন। আৰু ওপৰত যাবলৈ বাকী আছে, ওপৰত গৈ লওঁ আৰু ওপৰৰ পৰা আপোনালোকক এবাৰ দেখাই দিম। আৰু ইয়াত মানে একচুৱেলি আমি এটা কাম কণ্টেক্ট কৰিবৰ কাৰণে আহিছোঁ। ইয়াত প্লাষ্টাৰ কাম আছে, প্লাষ্টাৰ কাম কৰিবৰ কাৰণে আমাক অৰ্ডাৰ দিছিলে। আমাৰ মিস্ত্ৰী আছে আমাৰ গাঁৱৰ, আৰু তাকেই মিস্ত্ৰীহঁতৰ লগত আহিলোঁ কামৰ ছাইট চাবৰ কাৰণে, কাম চাবৰ কাৰণে। তো বৰ্তমান ইয়াত কাম বন্দবস্ত হোৱাৰ পিছত ইয়াত কাম কৰিম, কাম কৰিব লাগিব। আৰু আপোনালোকক ইয়াত কাম কৰা ভিডিঅ'ই কিছুমান দেখাব লাগিব, কাৰণ যিহেতু মই যি কৰোঁ তাৰ ওপৰতে মই ভিডিঅ' বনাই যাম বুলি আগতে কৈ থোৱা আছে। আৰু সেইটো কাৰণে মই যি কৰোঁ য'ত থাকোঁ তাৰ ওপৰতে ভিডিঅ' বনাই যাম আপোনালোকক। কথা বতৰা পতা হৈ গ'ল ঠিকাদাৰৰ লগত, কাম বন্দবস্ত হৈ গ'ল। আৰু অহা কালিৰ পৰা আমি কাম আহিব লাগিব। আৰু অহা কালিৰ পৰা কি কাম কৰোঁ কি নকৰোঁ তাৰ ওপৰত আপোনালোকক ভিডিঅ' বনাই যাম, দেখাই যাম। আপোনালোকে ছাপোৰ্ট কৰিব। আৰু বহুতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে, 1000 হৈ গ'ল, 1000 হৈ গ'ল। গতিকে সেই বহুত ধন্যবাদ আপোনালোকক জনালোঁ মোৰ ইউটিউব চেনেলটোত 1000 হোৱাৰ কাৰণে। আৰু মোৰ যোনটো ফেচবুকত আপোনালোকে ভিডিঅ' চাই থাকে, ফেচবুকতো বহুতে মোক ষ্টাৰ দিছে আৰু সেই সকলকো মই বহুত ধন্যবাদ জনালোঁ। আৰু আপোনালোকে এনেকৈ আগলৈ ছাপোৰ্ট কৰি যাব মোক। আৰু বহুতে ক'বলৈ গ'লে 100 ষ্টাৰ লাগে ফেচবুকত, বৰ্তমান 8টামান পাইছোঁ সেই ষ্টাৰ। আৰু সেইটো কাৰণে মোক ষ্টাৰ দি যোনসকলে দিব পৰা সক্ষম হৈ আছে, তো আপোনালোকে ষ্টাৰটো দি কেনে মোক সহায় কৰিব। আজিলৈ বাই বাই, ইমানেই।